বহুত বছৰৰ পিছত এইবিধ ফুল পালোঁ, মেটেকাৰ ফুল। মেটেকা ফুলবিধ এই ধৰণে পাহিটো গুচাই ল'ব লাগে। বহুত সৰুতে যেতিয়া জাকৈ বাবলৈ পথাৰত গৈছিলোঁ তেতিয়াই বুটলা মনত পৰে। মই মাছৰ লগত বনাম। আধা ভাজি লৈছোঁ মাছখন। যিহেতু মেটেকা ফুলে কেতিয়াবা সজুৱাব পাৰে সেইটো কাৰণে মই ঔটেঙা দিম। আৰু আধা ভাজি হোৱাৰ পিছত সেই একেখন তেলতে পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। আৰু ভালদৰে বাছি থোৱা ফুলখিনি অলপ ভাজি লৈছোঁ। তাৰপিছত নিমখ আৰু হালধি দিম। নিমখ হালধি হোৱাৰ পিছত মই কাটি থোৱা ঔটেঙাকণো এয়া দি দিছোঁ। আৰু ইয়াৰ লগে লগে মই আধা ভাজি থোৱা মাছকণো দি দিলোঁ। এনেধৰণে অলপ গাপ দি ভাজি আমাৰ মেটেকা ফুলৰ ভাজিকণ হৈ গ'ল।